হাই ফ্ৰেণ্ডছ, নমস্কাৰ। ষ্টেক টক্সলৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ ফলস্বৰূপে ভাৰতে এটা ছ'চিয়েল মিডিয়া এপ তৈয়াৰ কৰি উলিয়াইছে, যিটোৱে ফেচবুক, হোৱাটছআপ আদিবোৰৰ লগতো ফেৰ মাৰিব পাৰে। বন্ধুসকল, এই এপটো ভাৰতৰ টপ IT প্ৰফেশ্যনেলসকলে তৈয়াৰ কৰি উলিয়াইছে আৰু ভাৰতৰ উপৰাষ্ট্ৰপতি MK ভেংকায়া নাইডুৱে 5 জুলাই তাৰিখে এই এপটো ভাৰতত অফিচিয়েলি লঞ্চ কৰিছে। বন্ধুসকল, এই এপটোৰ এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি বেলেগ বেলেগ কামৰ কাৰণে বেলেগ বেলেগ এপ ব্যৱহাৰ নকৰাকৈ মাত্ৰ এটা এপৰ সহায়ত বহুখিনি কাম কৰিব পাৰোঁ। বন্ধুসকল, এই এপটো ছ'চিয়েল মিডিয়া কানেক্টিভিটিৰ লগতে গ্ৰুপ চেটিং, অডিঅ' কলিং, ভিডিঅ' কলিং, গেমিং, ই-কমাৰ্চ, ই-পে'মেণ্ট আদি সকলোবোৰ একেটা এপতেই কৰিব পাৰি। বন্ধুসকল, এই ইণ্ডিয়ান এপটো কি হয় বা ইয়াক আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে, সেই সকলোবোৰ বিষয় মই আজি আপোনালোকৰ লগত এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ। যদি আপোনালোকেও জানিব বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তেন্তে ব'লক বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, মই যিটো এপৰ বিষয়ে আজি আপোনালোকক ক'বলৈ গৈ আছোঁ সেই এপটোৰ নাম হৈছে এলিমেণ্টছ। আপোনালোকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব ELYMENTS। ইয়াত আপোনালোকে 2 নম্বৰ যিটো এপ হয় ইয়াত লিখা আছে এলিমেণ্টছ ছ'চিয়েল মিডিয়া ছিম্প্লিফাইড বুলি। এই এপটো আপোনালোকে আপোনালোকৰ মোবাইলত ইনষ্টল কৰি ল'ব। এই এপটোৰ লগো এনেকুৱা ধৰণৰ হয়, আপোনালোকে দেখা পাই আছে। বন্ধুসকল, এই এপটো ডেভেলপ কৰিছে ভাৰতৰ এটা ছফ্টৱেৰ কোম্পানী সুমেৰু ছফ্টৱেৰ সলিউশ্যন প্ৰাইভেট লিমিটেড আৰু ভাৰতৰ উপৰাষ্ট্ৰপতি MK ভেংকায়া নাইডুৱে 5 জুলাই তাৰিখে এই এপটো ভাৰতত অফিচিয়েলি লঞ্চ কৰিছে। আৰু এই এপটোৰ যিটো ৰেটিং হয় সেইটো হৈছে 4.4 আৰু 1 মিলিয়ন ডাউনলোডছ হয়, মানে 1 মিলিয়ন মানুহে এই এপটো এতিয়ালৈকে ব্যৱহাৰ কৰি আছে। বন্ধুসকল, এইটো সম্পূৰ্ণ মেড ইন ইণ্ডিয়া হয়। মই আপোনালোকক ইয়াৰ ডেভেলপাৰ কণ্টেক্টত গৈ দেখাই দিছোঁ। আপোনালোকে দেখা পাইছে সুমেৰু ছফ্টৱেৰ সলিউশ্যন প্ৰাইভেট লিমিটেডে ডেভেলপ কৰিছে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ বেংগালুৰুত হয়। বন্ধুসকল, এই এপটো বহুতেই হেল্পফুল হয়। আপোনালোকে আপোনালোকৰ মোবাইলত এই এপটো ইনষ্টল কৰি ল'ব। এই এপটোৰ লিংক মই ভিডিঅ'টো ডেছক্ৰিপশ্যনতে দিম, তাৰপৰা আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব পাৰে। মই অলৰেডি এই এপটো ইনষ্টল কৰি দিছোঁ, গতিকে মই এই এপটো অ'পেন কৰি আপোনালোকক দেখাই দিছোঁ। এইটো অ'পেন হৈ গৈছে। অ'পেন হোৱাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহি যাব, আপোনালোকে দেখা পাই আছে। তাৰপিছত আপোনালোকে কি কৰিব, গেট ষ্টাৰ্টেডত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকক লেংগুৱেজ ছিলেক্ট কৰিব আহিব। ইয়াত বিভিন্ন ধৰণৰ ইণ্ডিয়ান লেংগুৱেজ আছে। আপোনালোকে যিটোত কমফৰ্টেবল হয় সেই লেংগুৱেজটো আপোনালোকে ছিলেক্ট কৰিব। মই ইংলিছ ছিলেক্ট কৰি দিছোঁ। ছিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে ইয়াত আপোনালোকৰ কাণ্ট্ৰি ছিলেক্ট কৰিব আহিব। আপোনালোকে যদি বাহিৰত থাকে তেন্তে বাহিৰৰ কাণ্ট্ৰি ছিলেক্ট কৰিব, নহ'লে ইণ্ডিয়া আহি যাব। তাৰপিছত আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। মই মোৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিছোঁ। তাৰ কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP যাব, মানে যিটো নাম্বাৰ দিছে সেই নাম্বাৰত এটা OTP যাব। আপোনালোকে সেই OTPটো ইয়াত পুট কৰিব লাগিব। মই OTPটো দি দিছোঁ। যদি আপোনালোকৰ মোবাইলত OTP নাযায় তেন্তে তলত আপোনালোকে দেখা পাই আছে ৰিচেণ্ট OTP বুলি, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত OTP গুচি যাব। OTP দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহি যাব। সকলোৰে ওপৰত আপোনালোকে আপোনালোকৰ প্ৰফাইল ফটো দিব পাৰিব। আপোনালোকে দেখা পাই আছে হোৱাটছআপ যেনেকুৱা ধৰণে প্ৰফাইল পিকচাৰ দিয়া হয়, ঠিক তেনেকুৱা ধৰণে আপোনালোকে ইয়াত আপোনালোকৰ প্ৰফাইল পিকচাৰটো ছেট কৰিব পাৰিব। তাৰপিছত আহিছে আপোনালোকৰ ফাৰ্ষ্ট নেম দিব লাগিব। যেনেকুৱা ধৰণে আমি ফেচবুকত নাম দিওঁ তেনেকুৱা ধৰণে আপোনালোকে ইয়াত আপোনালোকৰ নাম দিব লাগিব। তাৰপিছত এটা আছে লাষ্ট নেম, আপোনালোকে আপোনালোকৰ লাষ্ট নেম দি দিব। তাৰপিছত আপোনালোকৰ ইয়াত পাছপোৰ্ট দিবলৈ আহিব। আপোনালোকে আপোনালোকৰ পাছপোৰ্ট দি দিব। যেনেকুৱা ধৰণে ফেচবুকত পাছপোৰ্ট দিয়া থাকে তেনেকুৱা ধৰণে আপোনালোকে ইয়াত পাছপোৰ্ট দিব লাগিব। মই এটা চিম্পল পাছপোৰ্ট দি দিছোঁ। পাছপোৰ্টটো আপোনালোকে পিছলৈ চেঞ্জ কৰি ল'ব পাৰিব। আপোনালোকে পিছলৈ চেঞ্জ কৰি ল'ব পাৰে। এইটো মই চিম্পল পাছপোৰ্ট এটা দি দিছোঁ। এইখিনি হোৱাৰ পিছত আপোনালোকে তলত নেক্সটত গৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এনেকুৱা ধৰণে আহি যাব। ইয়াত তলত লিখা আছে চিংক মাই ফোন বুক, মানে আপোনালোকে আপোনালোকৰ যিটো পাৰ্মিশ্যন হয় সেই পাৰ্মিশ্যনটো ইয়াত দি দিব লাগিব। মানে আপোনালোকৰ কণ্টেক্ট যিখিনি পাৰ্মিশ্যন হয় সেই কণ্টেক্টৰ পাৰ্মিশ্যন আপোনালোকে ইয়াত দি দিব লাগিব।
আপোনালোকে ইয়াত দিবও পাৰে বা নিদিব পাৰে যদি আপোনালোকে দিব বিচাৰে তেন্তে সিঙ্ক মাই ফোন বুকত ক্লিক কৰিব আৰু যদি দিব নিবিচাৰে বা নিদিয়ে তেনেহলে আপোনালোকে স্কিপত গৈ ক্লিক কৰিব এই পাৰমিশনটো আপোনালোকে পিছতো দিব পাৰিব মই তে স্কিপ কৰি দিছো বন্ধুসকল ইয়াৰ পিছত এনেকা ধৰণে আপোনালোকৰ সন্মুখত ইন্টাৰফেস আহি যাব তলত আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ অপচন আছে বিভিন্ন ধৰণৰ আইকন আছে আপোনালোকে দেখা পাইছে প্ৰথমটো হৈছে হাব মই ইয়াত ক্লিক কৰি দিছো হাবত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াত বিভিন্ন ধৰণৰ বস্তু আহি গৈছে আপোনালোকে হেলথ এণ্ড লাইফ ষ্টাইল হেতু বিষয়ে চাব পাৰে শ্বপিং কৰিব পাৰে ফেশ্বন তাৰ পিছত ইয়াত গেম আছে আপোনালোকে গেম খেলিব পাৰে নিউজ আছে আপোনালোকে নিউজ চাব পাৰে বিভিন্ন ধৰণৰ বস্তু আছে সেইখিনি আপোনালোকে ইয়াত চাব পাৰে বন্ধুসকল সেকেন্ড অপচনটো হৈছে সোশিয়েল ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত ইয়াত সকলোৰে ওপৰত আহিছে ক্ৰিয়েট পোষ্ট আপোনালোকে ফেসবুকত যেনেকা ধৰণে পোষ্ট দিয়ে ঠিক তেনেকা ধৰণে ইয়াত আপোনালোকে পোষ্ট দিব পাৰিব তাৰ কাৰণে আপোনালোকে এই যেটো প্লাছৰ আইকন হয় প্লাছৰ আইকনত ক্লিক কৰি দিব মই ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ পোষ্টটো দেখিব আহিব আপোনালোকে ইয়াত পোষ্ট লিখিব পাৰে ইয়াত আপোনালোকে বেকগ্ৰাউণ্ড কালাৰটো চেঞ্জ কৰিব পাৰে আপোনালোকে দেখা পাইছে যেটো বেকগ্ৰাউণ্ড কালাৰ লাগে সেই বেকগ্ৰাউণ্ড কালাৰটো আপোনালোকে দিব পাৰে বন্ধুসকল ইয়াত আপোনালোকে ফটো পোষ্ট কৰিব পাৰে ইয়াত তলত আপোনালোকে দেখা পাইছে ইয়াত কেমেৰাৰ আইকন আছে কেমেৰাৰ সহায়ত আপোনালোকে ফটো এটা ক্লিক কৰি আপোনালোকে ইয়াত পোষ্ট কৰিব পাৰে দ্বিতীয়তে গ্যালাৰী আইকন আছে আপোনালোকে আপোনালোকৰ মোবাইলৰ গ্যালাৰীত থকা ফটোখিনি ইয়াত পোষ্ট কৰিব পাৰে তৃতীয়তে এটো হৈছে আপোনালোকে ট্যাগ কৰিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডসকলক ট্যাগ কৰিব পাৰে যেনেকা ধৰণে আমি ফেসবুকত কিবা এটা পোষ্ট ট্যাগ কৰো ঠিক তেনেকা ধৰণে আপোনালোকে ইয়াতো আপোনালোকৰ ফ্ৰেণ্ডসকলক আপোনালোকৰ পোষ্টটো ট্যাগ কৰিব পাৰে বন্ধুসকল তাৰ পিছৰ ইয়াত এটা অপচন আছে আপোনালোকে দেখা পাই আছে এটো হৈছে প্ৰাইভেচি যেনেকা ধৰণে আমি হোৱাটছআপত ষ্টেটাস প্ৰাইভেচি দিও মানে কাক আমি পোষ্টটো দেখাম বা ষ্টেটাস আমি যেতিয়া দিও হোৱাটছআপত কাক আমি দেখাম সেইটো আপোনালোকে ইয়াত সেট কৰিব পাৰে ইয়াত আছে এভৰিওয়ান তাৰ পিছত মাই ফ্ৰেন্ড এক্সপেক্ট তাৰ পিছত আছে অনলি মি আপোনালোকে এইখিনি সেট কৰিব পাৰে যেটো প্ৰাইভেচি হয় সেই প্ৰাইভেচিটো আপোনালোকে সেট কৰিব পাৰে বন্ধুসকল তাৰ পিছত আপোনালোকে ওপৰত যেটো পোষ্ট বুলি এটা অপচন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পোষ্টটো শেয়াৰ হৈ যাব মানে পোষ্টটো আপোনালোকৰ যেটো এলিমেন্ট একাউন্টছ হয় তাত গুচি যাব বন্ধুসকল ইয়াত আপোনালোকে আৰু এটা অপচন দেখা পাইছে ওপৰত ডিসকভাৰ বুলি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত এই যেটো এপ হয় মানে এলিমেন্ট এপত কোনে কোনে জয়েন কৰিছে সেই সকলে কি পোষ্ট কৰিছে সেই সকলোখিনি ইয়াত আহি যাব আপোনালোকে দেখা পাই আছে সকলোখিনি ইয়াত আহি যাব যি সকলে ইয়াত জয়েন কৰিছে তেওঁলোকে কি পোষ্ট কৰিছে সেই পোষ্টখিনি ইয়াত আহি যাব বন্ধুসকল আপোনালোকে যি সকলে পোষ্ট কৰিছে সেই সকলৰ প্ৰফাইলত গৈ ক্লিক কৰিব যিকোনো এটা প্ৰফাইলত গৈ ক্লিক কৰিব মই ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত ইয়াত তলত আপোনালোকে দেখা পাইছে সাবস্ক্ৰাইব বুলি আহিছে দেখা পাইছে ইয়াৰ সহায়ত আপোনালোকে এই যিজন ব্যক্তি হয় এই ব্যক্তিজনৰ যেটো পোষ্ট হয় যেটো একাউন্টছ হয় সেই একাউন্টছটো আপোনালোকে সাবস্ক্ৰাইব কৰিব পাৰে যেনেকা ধৰণে আমি ইউটিউবত চেনেল বিলাক সাবস্ক্ৰাইব কৰো ঠিক তেনেকা ধৰণে আপোনালোকে তেওঁলোকৰ প্ৰফাইলখিনি মানে সেই মানুহজনক সাবস্ক্ৰাইব কৰিব পাৰে ইয়াত দেখা পাইছে বন্ধুসকল আপোনালোকে এই পোষ্টখিনি লাইক কৰিব পাৰে ইয়াত লাইকৰ বাটন আছে আপোনালোকে দেখা পাইছে কমেন্টছ কৰিব পাৰে পোষ্টটো বিষয়ে আপোনালোকে কমেন্টছ কৰি জনাব পাৰে বন্ধুসকল পোষ্টটো যদি ভাল লাগে আপোনালোকে সেই পোষ্টটো বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়া সাইটত আপোনালোকে শেয়াৰ কৰিব পাৰে ইয়াত আপোনালোকে দেখা পাইছে শেয়াৰৰ অপচন আছে আপোনালোকে শেয়াৰো কৰিব পাৰে বন্ধুসকল তাৰ পিছৰ অপচনটো হৈছে চাৰ্ট মই ইয়াত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত ইয়াত কোনো ধৰণৰ চাৰ্ট অহা নাই কিয়নো মই এই একাউণ্টটো নতুনকৈ ওপেন কৰিছো যেহেতু সেইকাৰণে মই কাৰো লগত চাৰ্ট কৰা নাই বা কাৰো লগত কথা পতা নাই সেইকাৰণে ইয়াত ব্ল্যাঙ্ক হৈ আছে খালী হৈ আছে বন্ধুসকল আপোনালোকে যদি কাৰোবাৰ লগত কথা পাতে তেন্তে কাৰোবাৰ লগত যদি চাৰ্ট কৰে তেন্তে ইয়াত আহি যাব যেহেতু মই চাৰ্ট কৰা নাই কাৰো লগত সেইকাৰণে ইয়াত অহা নাই আপোনালোকে ওপৰত দেখা পাইছে কলৰ অপচন আছে আপোনালোকে কল কৰিব পাৰে যেনেকা ধৰণে আমি ফেসবুকত ভিডিও কল বা অডিও কল কৰো ঠিক তেনেকা ধৰণে আপোনালোকে ইয়াতো আপোনালোকৰ ফ্ৰেণ্ড সকলক কল কৰিব পাৰে আপোনালোকে এই যেটো প্লাছৰ আইকন হয় এই প্লাছৰ আইকনত ক্লিক কৰি আপোনালোকে কল কৰিব পাৰে বন্ধুসকল ওপৰত আপোনালোকে দেখা পাইছে সাৰ্চৰ অপচন আছে আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ড সকলক সাৰ্চ কৰিব পাৰে বন্ধুসকল তাৰ পিছৰ অপচনটো হৈছে এলাৰ্ট আপোনালোকে এলাৰ্টত গৈ ক্লিক কৰিব বন্ধুসকল এলাৰ্টত কি হয় যেনেকৈ ফেসবুকত নটিফিকেশন আহে ঠিক তেনেধৰণে এলাৰ্টৰ নটিফিকেশনখিনি আহিব মানে ফেসবুকত যেনেকৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিলে নটিফিকেশন আহে বা আপোনাৰ
পোষ্টত যদি কোনোবাই কমেণ্টছ কৰিছে সেই কমেণ্টছৰ ন'টিফিকেশ্যন আহে ঠিক তেনেকৈ ধৰণে ইয়াতো যদি কোনোবাই আপোনাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ায় বা আপোনালোকৰ পোষ্টত যদি কোনোবাই কমেণ্টছ কৰে তেনেকৈ ধৰণে ইয়াতো আপোনালোকক ন'টিফিকেশ্যন আহিব মানে সেইটো আহিব এলাৰ্টত ইয়াত আপোনালোকে দেখা পাইছে ওপৰত ৰিকুৱেষ্ট বুলি আহিছে ইয়াত তলত লিখা আছে নো ফ্ৰেণ্ড ৰিকুৱেষ্ট মানে কোনো ফ্ৰেণ্ড ৰিকুৱেষ্ট ইয়াত অহা নাই বন্ধুসকল তাৰ পিছৰ অপশ্যনটো হৈছে এক্টিভিটিজ আপোনালোকে ইয়াত কি কি এক্টিভিটিজ কৰিছে সেইখিনি আপোনালোকে চাব পাৰে কি আপোনালোকে পোষ্ট কৰিছে কাৰ পোষ্ট আপোনালোকে কমেণ্ট কৰিছে কোনে আপোনালোকক লাইক কৰিছে সেই সকলোখিনি ইয়াত আপোনালোকে চাব পাৰিব এক্টিভিটিজ ইয়াত যেহেতু মই কোনো পোষ্ট কৰা নাই সেইকাৰণে ইয়াত একো অহা নাই কিন্তু আপোনালোকে যদি পোষ্ট কৰে তেন্তে ইয়াত আহি যাব বন্ধুসকল তাৰ পিছৰ অপশ্যনটো হৈছে ছেটিংছ ইয়াত আপোনালোকে দেখা পাইছে সবচে ওপৰত ইয়াত আপোনালোকৰ প্ৰফাইল পিকচাৰটো সেট কৰিব পাৰে যেনেকৈ ধৰণে হোৱাটছএপত প্ৰফাইল পিকচাৰ সেট কৰি আহে বা ফেচবুকত প্ৰফাইল পিকচাৰ সেট কৰিব আহে ইয়াতে আপোনালোকে তেনেকৈ ধৰণে আপোনালোকৰ প্ৰফাইল পিকচাৰ সেট কৰিব পাৰিব বন্ধুসকল তাৰ পিছৰটো হৈছে মেনেজ মাই এলিমেণ্টছ হেণ্ডেল ইয়াত আপোনালোকে আপোনালোকৰ নামখিনি চেঞ্জ কৰিব পাৰে আপোনালোকে ৰিলেশ্যনশ্বিপ ষ্টেটাছ দিব পাৰে হোম টাউন দিব পাৰে ডেছক্ৰিপশ্যন দিব পাৰে আপোনাৰ ৱৰ্ক প্লেচ দিব পাৰে এডুকেশ্যন দিব পাৰে ডেট অফ বাৰ্থ দিব পাৰে ফেচবুকৰ নিচিনাকৈ ইয়াত আপোনালোকে আপোনালোকৰ প্ৰফাইলটো সেট কৰিব পাৰে 2 নম্বৰটো হৈছে একাউণ্ট ছেটিংছ ইয়াত আপোনালোকে আপোনালোকৰ একাউণ্টছৰ যি ছেটিংছ কৰিব পাৰে না আপোনালোকৰ নাম চেঞ্জ কৰিব পাৰে আপোনালোকৰ ইমেইল এড্ৰেছ দিব পাৰে আপোনালোকৰ ফোন নম্বৰ চেঞ্জ কৰিব পাৰে পাছৱৰ্ড চেঞ্জ কৰিব পাৰে সকলোতকৈ লাষ্টৰ অপশ্যনটো আপোনালোকে ডিলিট কৰিব পাৰে আপোনালোকৰ যিটো একাউণ্টছ আছে সেই একাউণ্টছটো আপোনালোকে ইয়াৰ পৰা ডিলিট কৰিব পাৰে বন্ধুসকল তাৰপিছত আছে প্ৰাইভেচি ছেটিংছ আপোনালোকে ইয়াত প্ৰাইভেচি ছেটিংছ কৰিব পাৰে ইয়াত কৈছে আপোনালোকৰ প্ৰফাইলটো কোনে কোনে চাব হু কেন ভিউ মাই ফ্ৰেণ্ডছ কোনে কোনে চাব পাৰিব মানে ফেচবুকত যেনেকৈ ধৰণে থাকে তেনেকৈ ধৰণে আপোনালোকে এড কৰিব পাৰিব ব্লক ইউজাৰ কাৰোবাক যদি ব্লক কৰিব বিচাৰে তেন্তে আপোনালোকে ইয়াত ব্লক কৰিব পাৰিব তাৰপিছত আছে ন'টিফিকেশ্যন ছেটিংছ আপোনালোকে ন'টিফিকেশ্যনটো ছেটিংছ কৰি থ'ব পাৰে টেগ পোষ্ট ৰিয়েকশ্যন পোষ্ট ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট এইখিনি আপোনালোকে ইয়াত কৰি থ'ব পাৰে বন্ধুসকল তাৰ পিছৰটো হৈছে চাৰ্ট মিডিয়া ছেটিংছ ইয়াত যেনেকৈ অটো ডাউনলোড মিডিয়া এইটো অন হৈ আছে এইটো অফ কৰি থ'ব পাৰে সেভ টু কেমেৰা ৰোল এইটো আপোনালোকে অফ কৰি থ'ব পাৰে এনেকৈ ধৰণে আপোনালোকে বিভিন্ন ধৰণৰ ছেটিংছ কৰিব পাৰে সিংক মাই ফোন বুক আপোনালোকে আপোনালোকৰ ফোন বুক মানে আপোনালোকৰ যিটো কণ্টেক্ট হয় সেই কণ্টেক্টৰ ইয়াত পাৰ্মিশ্যন দি দিব পাৰে মই আগতে কৈছোঁ এইটো আপোনালোকে ইয়াৰ পৰা গৈ পাৰ্মিশ্যন দি দিব পাৰে আগতে যদি আপোনালোকে পাৰ্মিশ্যন দিছিলে তেন্তে পাৰ্মিশ্যন দিয়াৰ প্ৰয়োজন নাই কিন্তু আগতে যদি আপোনালোকে স্কিপ কৰিছিলে তেন্তে ইয়াত আপোনালোকে পাৰ্মিশ্যন দি দিব পাৰে মই এলাউত গৈ ক্লিক কৰি দিছোঁ ইয়াত অলপমান সময় ৱেইট কৰিব আহিব আপোনালোকে অলপমান সময় ৱেইট কৰি দিব অলপমান সময় ল'ব ইয়াত তাৰপিছত আপোনালোকৰ সন্মুখত এনেকৈ ধৰণে আহিব পাৰে আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডসকলক ইনভাইটো কৰিব পাৰে এনেধৰণে আপোনালোকৰ সন্মুখত বিভিন্ন ধৰণৰ ইয়াত ছেটিংছ আছে বন্ধুসকল ইয়াৰ যিটো লাষ্টৰ ছেটিংছ আছে সেইটো হৈছে লগ আউট আপোনালোকে আপোনালোকৰ একাউণ্টছটো লগ আউট কৰি থ'ব পাৰে যেনেকৈ ধৰণে ফেচবুকত আমি লগ আউট কৰি থওঁ তেনেকৈ ধৰণে আপোনালোকে ইয়াত এই একাউণ্টছটো আপোনালোকে লগ আউট কৰি থ'ব পাৰে বন্ধুসকল এই এপটো ইণ্ডিয়ান এপ হয় মানে ইণ্ডিয়াতে এই এপটো ডেভেলপ কৰা হৈছে আৰু এজ এ ছ'চিয়েল মিডিয়া হিচাপে আপোনালোকে এই এপটোক ব্যৱহাৰ কৰিব পাৰে ফেচবুকৰ নিচিনাকৈ বা হোৱাটছএপৰ নিচিনাকৈ আপোনালোকে এই এপটোক ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল এই এপটো যিহেতু নতুন হয় সেইবাবে ব্যৱহাৰ কৰাৰ সময়ত কিছু প্ৰব্লেম আহিব পাৰে আপোনালোকে সেই প্ৰব্লেমখিনি এই এপটোৰ ৰিভিউ ছেকশ্যনত গৈ জনাব যাতে ভৱিষ্যতে ডেভেলপাৰখিনিয়ে সেই যিখিনি প্ৰব্লেম হয় সেই প্ৰব্লেমখিনি অভাৰকাম কৰিব পাৰে আৰু এই এপটোৱে ফেচবুক হোৱাটছএপৰ লগতে সমানে ফেৰ মাৰিব পাৰে আমাৰ ইণ্ডিয়াৰ এপটোৱে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে যদি এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা শিকিব পাৰিছে তেন্তে ভিডিঅ'টো লাইক কৰিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ ফ্ৰেণ্ডসকলেও গম পায় আৰু ভিডিঅ'টো কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে নপৰা টেকটক্স ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ৱাচিং ফৰ দিছ ভিডিঅ'